से रोका जा सकता है। खांसते या छींकते वक्त हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें। हाथों को लगातार साबुन से धोएं। अपनी आंख, नाक और मुंह को। নমস্কাৰ অসমবাসী ৰাজ পোনপ্ৰথমভাৱে আমাৰ চেনেলত দেখিব পাইছে কৰোণা বেমাৰত আক্ৰান্ত প্ৰথমজন ব্যক্তি ৰিস্কাত টোপনি মাৰি আছে। তেওঁৰ অৱস্থা দেখিলে বাৰুকৈ বেয়া লগা হৈছে। তেওঁ এতিয়া কেনেকৈ চিকিৎসাধীন কৰা হয় প্ৰথম ব্যক্তি আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে টিভি স্ক্ৰীণত। চ' আপোনালোকে চাই থাকক কেনেকৈ কি কৰিব পৰা হয় এই ব্যক্তিজনক লৈ। কৰোণা বছ কোৱা বছ এটা ধনী ঘৰত ল'ৰা পাইছোঁ। চাউথ বছ এইটো ল'ৰা যিটো ডুবাইত থাকে বহুত ধনী ঘৰৰ ল'ৰা, তাক উঠাই দিওঁ নেকি? উঠাই দে মিছন চুৰু। বছ এইটো ধৰ তাক ক'ত পালা তই? মোক ক'ত লৈ গৈ আছে আপোনালোকে? ক'ত লৈ গৈ আছে মোক? মাল যি আছে চব চাফা কৰ। আপোনালোকে মোক কিয় এনেকুৱা কৰি আছে? অ' বছ এক মিনিট ফোন এটা ঐ আহিছে। যি ফোন আহিছে লাউড স্পীকাৰত দে। দি আছো ছাৰ আপুনি যে ডুবাইৰ পৰা আহিছে আপোনাৰ ব্লাড চেম্পুলটো টেষ্ট কৰোঁতে কৰোণা পজিটিভ পোৱা গৈছে। ঠিক আছে তোৰ কৰোণা হৈ আছে। ক'ত গ'ল এই বেটাহাত কৰোণাৰ নাম শুনি পলালি। নমস্কাৰ অসমবাসী ৰাজ, আমি ইয়াতে কৰোণা এটা প্ৰতিচ্ছবি ধৰিব বিচাৰিছিলোঁ, কিন্তু এইটো আমাৰ হাস্যমধুৰ এটা প্ৰতিচ্ছবি, কিন্তু ইয়াৰ পৰা আমাৰ কোনো বেয়া উদ্দেশ্য নাই, জানো ভুল নুবুজে, ইয়াৰ পৰা সতৰ্ক হওক তাৰে উদ্দেশ্যৰে আমি ছবিখন বনালোঁ। চ' আমাৰ আপোনাৰ জয়ন্ত দাই ক'ব কি কয়? আতংকিত নহ'ব, সজাগ আৰু সচেতন হওক। সজাগ আৰু সচেতনতাই আপোনালোকক কৰোণাৰ পৰা বচাব পাৰে। অসমত কোনো কৰোণা ৰোগী এতিয়ালৈকে অহা নাই। এইটো আচলতে আমি এটা বনাইছোঁ আৰু সকলোৱে মাস্ক পৰিধান কৰক, চেনিটাইজাৰ ইউজ কৰক, সেইটোৱেই। বাই বাই। Mais avant tout, fais bouger la tête. হেল্ল' গাইজ, গুৱাহাটীত এটা নতুনকৈ কেবি ফটোগ্ৰাফাৰ খোলা হৈছে। আপোনালোকে যদি বিয়া ভা কথা ভাবে যে ৱেডিং পাৰ্টি এনে ফটোশ্বুটৰ কাৰণে আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। তেওঁলোকৰ নাম্বাৰটো আমাৰ তলত দিয়া হ'ল, আপোনালোকে কণ্টেক্ট কৰি ল'ব।